তো হেল্ল' গাইজ, কি খবৰ? আকৌ আহিলোঁ অন্য এটা ভিতৰত আপোনালোকে চাই আছে নতুন এখন চেনেল। তো বৰ্তমান এতিয়া আছোঁ ফিল্ডত, দেখিছে এইফালে মানে টেঙা গুচাই আছে। তো খাব লাগিব এতিয়া, খাই মেলি অলপ জাম মাৰিম। তো দেখাম আপোনালোকক। তো যিসকলে চিন কোৰ্চ কৰি আছে তো কেনেকৈ ঠিক কৰিব লাগে সেইটো দেখাম, কোনকেইটা এক্সাৰচাইজ কৰিব তো সেইটো দেখাম। তো বলক, তো এইবিলাক কোৰ্চৰ মৰা হৈ গ'ল। এটা টেঙা চেঙা খাই মেলি অলপ জাম মাৰিম। যিসকলে মানে লং জাম্প মাৰোঁতে চিন ক্ৰছ কৰে সেইটো কেনেকৈ ঠিক কৰে তাকে দেখাম। তো চাই থাকক আপোনালোকে। তো প্ৰথমে লং জাম্প মৰাৰ আগত এইকেইটা অলপ কৰি ল'ব, এক্সাৰচাইজ কৰি ল'ব অলপ। তো জাম্প মৰাৰ আগত এইকেইটা এক্সাৰচাইজ বহুতেই দৰকাৰ। তো এইকেইটা কৰি ল'ব, ভৰি চৰি অলপ টানি ল'ব। মানে আপোনালোকে যিকেইটা কৰে সেইকেইটা কৰিলেও হ'ব প্ৰথম লং জাম্প মাৰোঁতে। তো এতিয়া চাই থাকক, মই কৰি লৈছোঁ, অলপ স্পীড কৰি দিছোঁ ভিডিঅ'টো। তো চাই থাকক ভিডিঅ'টো শেষলৈ, কেনেকুৱা পাই জনাব। তো কেনেকৈ অলপ এক্সাৰচাইজ কৰি লৈ দেখাম আপোনালোকক কেনেকৈ ঠিক কৰিব লাগে চিন কোৰ্চডাল। মানে যেনেকৈ জাম্প মাৰি আহোঁতে যদি চিনডাল কোৰ্চ হৈ যায় তেনেকৈ ফাউল হয়, তো সেইটো কেনেকৈ ঠিক কৰিব তো সকলো দেখাম। তো এতিয়া প্ৰথমে এইকেইটা কৰি লৈছোঁ, কৰি লৈ আপোনালোকক দেখাম। সকলো চাই থাকিব ভিডিঅ'টোত শেষলৈ আৰু কমেণ্ট কৰি জনাব। তো চাই থাকক। আৰু যদিহে মোৰ চেনেলটোত পোনপ্ৰথমবাৰ আহিছে তেন্তে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে এটা লাইক কৰি দিব ভিডিঅ'টোত, আৰু শ্বেয়াৰ কৰি দিব। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া দেখাম লং জাম্প মাৰোঁতে কোনকেইটা ভুল হয় বহুতৰে। তো এইটো দেখাইছোঁ, চাব এতিয়া ভিডিঅ'টোত। ঐ আহি যা, এইফালে চাব, দেখাব দে কিটো মানে বহুতৰ এইটো প্ৰব্লেম হয়। চাব দেই, এইফালে এনেকৈ দৌৰি আহোঁতে এইটো মানে খেলি মেলি হৈ যায়। যদি চিন কোৰ্চ হৈ আছে তেন্তে এনেকৈ ল'ব, ষ্টেপকেইটা দেখাই দিছোঁ। তাৰপৰা এনেকৈ দি ল'ব, যদি এইটো ষ্টেজত যদি নিমিলে তেন্তে এনেকৈ ল'ব পাৰে। য'ৰ পৰা আমি জাম্প মাৰিম এনেকৈ কিবা ল'মতো, এইটো এনেকৈ আহিব পাৰে, এনেকৈ। তো এনেকৈ এইটো ষ্টেজত ল'ব, বেক ষ্টেজত ইমানটোৰ পৰা ল'ব বস্তু, বেক বেক আহিব এনেকৈ আহিব। দেখিছে, যদি মই মানে বাওঁ ভৰি দি উঠোঁ সেইবাবে বাওঁ ভৰি লৈছোঁ। যদি আপোনালোকে সোঁ ভৰি দি উঠে তেতিয়া সোঁ ভৰি প্ৰথম ল'ব। দেখিছে বাওঁ ভৰিটো, যিটো ভৰি মানে খোজ দি প্ৰথমে গৈছিলোঁ তো সেইটো আগত থ'ব। বাওঁ ভৰি, মই এতিয়া বাওঁ ভৰি দি আহিছিলোঁ সেইকাৰণে বাওঁ ভৰিটো আগত থৈছোঁ। তো বাওঁ ভৰি উঠিম, তেতিয়া আপোনালোকক মাৰি দেখাম। তো আপোনালোকে চাই থাকিব কেনেকুৱা লাগে, মানে খোজটো মিলিছেনে সেইটো দেখাইছোঁ। একদম 100% আহিব এনেকৈ। অলপ শ্ল' কৰি দেখাইছোঁ, দেখিছে এইফালে চাওক কিমান মজা হয়। একদম মানে জেগাৰ পৰা মাৰিছোঁ। তো এতিয়া আকৌ একদম শ্ল' কৰি দেখাম, চাওক কেনেকৈ আহিছোঁ। দেখিছে এইফালে, এতিয়া খোজটো চাব, আপোনাৰ খোজটো মন কৰিব। এইফালে চাওক, দেখিছে কি ধুনীয়া জেগাৰ পৰা মাৰিছোঁ, অলপো মিছ হোৱা নাই। তো এনেকৈ আপোনালোকে মাৰিব পাৰে। মানে যদি খোজ এনেকৈ খেলি মেলি হৈছে তেনেকৈ মই এতিয়া যিটো দেখালোঁ তেনেকৈ যাবলৈ চেষ্টা কৰিব। যদি আনো বুলি ভাবিছে তেনেকৈ এবাৰ চাব। যদি সেইটো যদি নাহে তেন্তে কমেণ্ট কৰি জনাব নাই অহা বুলি। একেদিনেতো নাহে, তো 2-3 দিনমান অলপ চেষ্টা কৰিব, তেতিয়াতো আহিব, 100% আহিব। তো অলপ কিমান মাৰিছোঁ এইটো দেখাম এতিয়া। দেখাম দে, চাওক চিনটো দেখিলে এক্সিলেণ্ট মাৰ্ক ধুনীয়া আহিলে, দেখিলে এক্সিলেণ্ট মাৰ্ক ধুনীয়া আহি আছে। তো 17 মাৰিছোঁ যিহেতু দেখিছে। তো খোজটো ক'ব মাৰিছিলোঁ, দেখালে খোজটো তো চিন কোচ মানে বৰ্তমান এবাৰ মাৰিছিলোঁ। কোনটো আছিলে? এইটো
এইটো এবাৰ মাৰিছোঁ এইটো দেখিছে আৰু এবাৰ দেখাই দিম এনেকৈ আকৌ দেখাই যদি কোচ খেলি মেলি হৈ যায় তেনেকৈ আকৌ এইটো ষ্টাইলত যাব বেগ আকৌ আহিব এনেকৈ এই মজা আৰু এতিয়া আপোনালোকক দেখাম এতিয়া মানে যিটো দমে আহোঁতে ভৰিটো অলপ শ্বৰ্ট হৈ যায় তো তেনেকৈ আপোনালোকে এইটো যদি খোজটো মিলে তেন্তে মাৰিব পাৰিব দেখাইছোঁ চাওক এনেকৈ যিটো ষ্টাইলত মানে আমি দমে আহোঁতে অলপ খোজটো অলপ সৰু হৈ যায় তো এইটো ষ্টাইলত দেখিছে তো তেনেকৈ আপোনালোকে মাৰিব পাৰিব যদি খোজটো মিলে এনেকৈ মিলাই মাৰিব পাৰে মোৰ লগত পৰিলে হ'ল চাহুত তো কেনেকৈ ঠিক কৰিব লাগে সেইটো দেখালোঁ তো এতিয়া লগৰ সকলোৱে মাৰিব যাম তো চাই থাকক কেনেকুৱা লাগে ভিডিঅ'টো আৰু যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰ আহিছে তেন্তে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব মজা ক'ৰপৰা মাৰিছে তো ইমান দখৰ মাৰিছে ক'ত কিমান চাই হ'লো 17 আহি গ'ল এইফালে দেখিছে চাই হ'ল এইটোতো 17 চিন দেখা দিছোঁ চিনটো
দেখিছেতো ট্ৰেক্টৰ আহি গৈছে ট্ৰেক্টৰ আছে দেখিছে যিটো খোজাক কৰি কেনেকৈ ছাগলী তাগলী চব উঠি গৈছে দেই ধৰ ঠিকে কৈছো সি মাৰিছে তোমাৰ 18 সেয়া বাৰু খাব লাগিব না কৈ দেখোন ইয়াক কালা মই ঘৰ যাওঁ এই গৰু পানী খুৱাবলৈ আছে এই কেলা মই যাওঁ কৈ দে না হৈ যাব ধৰ না যাওঁ পানী খুৱাব আছে চিনাটো মাৰি যাওঁ ন বাকী তো গাইজ ভিডিঅ'টো আজিলৈ ইমানেই কেনেকুৱা পালে জনাব কমেণ্ট কৰি তো আকৌ লগ পাম অন্য এটা ভিডিঅ'টো আজিলৈ বাই বাই